নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এইকেইদিন দেখিছেনে বৰষুণৰ বতৰটো একদম শ্বিলঙৰ দৰে শ্বিলঙত যেনেকৈ অকণমান বৰষুণ দিয়ে আকৌ ৰ'দ দিয়ে আমাৰ ইয়াতো এইকেইদিন এনেকুৱাই হৈ আছে। ঘৰতে আছোঁ যিহেতু ক'লৈকো যোৱা নাই সেইবাবে ঘৰতে যি বনাইছোঁ ৰেচিপি ভিডিঅ' অলপ দি গৈ আছোঁ আৰু আজিও এটি ৰেচিপি ভিডিঅ' বনালোঁ ভেন্দি ৰেচিপি। আগতেও আপোনালোকক ভেন্দি মছলাৰে বনোৱা আৰু টেঙাৰে বনোৱা দি থৈছোঁ মই, কিন্তু আজিও অকণমান তেনেকৈ বেলেগ ধৰণে বনালোঁ আৰু ৰিয়ানে এতিয়া আজি খেলি আছে। ক'ত গ'লা? ৰিয়ানৰো এক্সাম শেষ হৈছে আৰু সি খেলি আছে আৰু স্কুল শেষ বন্ধ দিয়া নাই এতিয়ালৈকে। ছামাৰ কেম্প চলি আছে আজি কালি আৰু পৰহিলৈকে থাকিব আৰু আজি ছামাৰ কেম্পত গৈ কেনেকুৱা পালে জনাই দিয়া হ'ব। আজি ছামাৰ কেম্পত যাই পেলাই বহুত মজা লাগিছে। প্ৰথমবাৰ যাই পেলাই আমি জুম্বা ডান্স কৰিলোঁ। জুম্বা ডান্স কৰাৰ পিছত আমাৰ ছুইমিং, বাস্কেটবল বা ক্ৰিকেট আছে। মই ক্ৰিকেট চুজ কৰিলোঁ আৰু মই ক্ৰিকেট খেলিলোঁ। ক্ৰিকেটতো বহুত মজা লাগিছে। তাৰপিছত ক্ৰিকেট খেলাৰ পিছত আমাৰ ব্ৰেকফাষ্ট হ'ল। ব্ৰেকফাষ্ট খাই পেলাই আমি ক্লাছত গ'লোঁ। ক্লাছত যাই পেলাই আমি কিবা আৰ্ট এণ্ড ক্ৰাফ্ট কৰিলোঁ। তাৰপিছত আমি লাঞ্চ পালোঁ। তাৰপিছত আমি ঘৰত গুচি আহিলোঁ। আৰু ভাল লাগিছেনে নাই কোৱা? ভাল লাগিছে, বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। ঠিক আছে। এইকেইদিন ৰিয়ানকো বেছি ভিডিঅ'ত উঠাব পৰা নাছিলোঁ, সি স্কুলত যায়। এইকেইদিন আৰু গৰমৰ বন্ধত আপোনালোকে ৰিয়ানক দেখা পাই থাকিব আৰু ঠিক আছে বাৰু, তুমি খেলি থাকা। ফ্ৰেণ্ডছ এবাৰ মায়ে ডিব্ৰুগড় নিম বুলি কৈছিল মোক। চাই লওঁ বাৰু কি হয়। ডিব্ৰুগড়ত মানে আমাৰ দাদা আৰু বৌ থাকে আৰু দাদা বৌহঁতৰ ছোৱালীজনীও আহিম বুলি কৈ আছে। চাই লওঁ বাৰু, যাব পাৰোঁ। গ'লেতো আপোনালোকে গম পাবয়ে। আৰু বেছি কথা কৈ ভিডিঅ'টি দীঘলীয়া নকৰোঁ, ভিডিঅ'টিৰ মাজলৈ আগবাঢ়োঁ। চাওঁ বাৰু মই কেনেকৈ বনালোঁ, বিৰাট সোৱাদ পালোঁ খাই কিনে। আশা কৰোঁ আপোনালোকেও চাই ভাল পাব আৰু ভিডিঅ'টি সম্পূৰ্ণকৈ চাব, লগতে ধুনীয়া কমেণ্টবোৰ দিব, লাইক কৰি দিব আৰু যিসকলে প্ৰথমবাৰ মোৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি দিব। আহক তেতিয়াহ'লে চাওঁ ভিডিঅ'টি। এয়া চাওক, ধুনীয়াকৈ ভেন্দিখিনি ধুই মেলি কাটি লৈছোঁ, লগতে দীঘলকৈ আলু দিছোঁ, আলু অকণমান বেছিকৈ দিছোঁ আৰু পিঁয়াজ জলকীয়া লৈ লৈছোঁ। আৰু এতিয়া কেৰাহী গৰম হোৱাৰ লগে লগে তেল দিয়ে ইয়াতে পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণৰ লগত মই কালজিৰা অকণমান বেছিকৈ দিছোঁ। কালজিৰা বেছিকৈ দিলে সোৱাদ লাগে খাবলৈ। আৰু এতিয়া ইয়াতে পিঁয়াজখিনিও দি ল'লোঁ। আৰু লগে লগে নিমখ হালধিখিনিও দি লৈছোঁ। মোৰ এটা অভ্যাস, মই কিবা এটা বনালে নিমখ হালধিখিনি তেলতে এনেকৈ দিয়া যায়। মই ভাল পাওঁ এনেকৈ দি কিনে। আৰু এতিয়া পিঁয়াজখিনি বেছি পৰ ভাজি নাথাকোঁ, অলপ দেৰি এনেকৈ ভাজি ল'ম। প্ৰথমতে মই আলুখিনি দি লৈছোঁ। আলুখিনি 1 মিনিটমান মই আগতীয়াকৈ ভাজি ল'ম, কাৰণ আলু কেতিয়াবা কি হয়, কিবা এখন চব্জি বা ভাজি বনালে, বিশেষকৈ শাক ভাজিলে আলু যদি একেলগে দিয়া যায় তেতিয়াহ'লে আলুটো সিজি নাযায়। সেইবাবে আলুখিনি ধুনীয়াকৈ ভাজি লওঁ বুলি ভাবিছোঁ আগতীয়াকৈ 1 মিনিটমান। আৰু এতিয়া ভেন্দিখিনি দি ল'লোঁ। এইখিনি এতিয়া মই জুইটো কমাই দি অকণমান দেৰি থৈ দিম আৰু তেতিয়ালৈকে মই এইখিনি পিচি লওঁ। আদা নহৰু আৰু সৰিয়হ লৈছোঁ। এয়া চাওক, ঢাকনি গুচাই চোৱাৰ পাছত এইখিনি ভালকৈ সিজি যোৱা নাই, কাৰণ ভেন্দিত বিজল থাকে। বিজলটো কমিবৰ বাবে আৰু অকণমান সময় মই ঢাকনি দি থ'লোঁ আৰু তাৰ পাছত মই আদা আৰু নহৰুখিনি দিলোঁ আগতীয়াকৈ। সৰিয়হখিনি অকণমান পাছত দিম, কাৰণ আদা নহৰুখিনি এনেকৈ অকণমান ভাজি লওঁ বুলি ভাবিছোঁ। এতিয়া ভাজি লোৱাৰ পাছত মই সৰিয়হখিনিৰ লগত পানীও একেলগে দি দিছোঁ। এতিয়া গোটেইখিনি মিহলি কৰি লৈ জুইটো কমাই দি মই 5 মিনিটমান থৈ দিম বুলি ভাবিছোঁ।
ধুনীয়াকৈ সৰিয়হ আৰু আদা নহৰুখিনি সোমাই গ'লে খাবলৈ ভাল লাগিব আৰু বিশেষ মছলা ব্যৱহাৰ কৰা নাই। ঘৰতে যোৱাকালি আনি থোৱা এয়া নৰসিংহৰ পাত আছিলে ফ্ৰিজত, সেইও অকণমান দি দিছোঁ। এয়া চাওক, ঢাকনি বিচাৰি চোৱাৰ পাছত এনেকুৱা হৈছে। অলপ দেৰি এনেকৈ লৰাই দিছোঁ কাৰণ কেৰাহীত লাগি ধৰিছে। আৰু কেৰাহীত এয়া চাওক, ভেন্দি সিজি গৈছে ধুনীয়াকৈ। আলু ভেন্দি দুয়োবিধে ধুনীয়াকৈ সিজি গৈছে। আৰু কেৰাহীত এনেকৈ লাগি ধৰিলেহে ভাজিখনৰ সোৱাদ বেছিকৈ লাগে। এনেকৈ লাগি ধৰালৈকে বনাব লাগিব। যিমান শুকান হৈ যায় সিমানে ভাল লাগে ভাজিখন খাই। আৰু এতিয়া বেছি লৰাই নাথাকোঁ কাৰণ ভেন্দিখিনি আকৌ ভাঙি যাব পাৰে। আৰু এতিয়া এইখিনি ধুনীয়াকৈ হৈ গ'ল। ইয়াতে এতিয়া মান ধনিয়াৰ পাত অকণমান দি দিম, তেতিয়া খাবলৈ আৰু ভাল লাগে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। ঠিক আছে বাৰু, আজিলৈ আহিছোঁ। পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈকে নমস্কাৰ।